নমস্কাৰ বহুদিন বিৰতিৰ পাছত মই আজি আপোনালোকৰ ওচৰলৈ আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক মোৰ নতুনকৈ আৰু সৰুকৈ আৰম্ভণি কৰা লোকেল ছাগলীৰ ফাৰ্মখন দেখুৱাবলৈ ওলাইছোঁ। ইমান ছাগলী নাই বাৰু, যিখিনি আছে গোটেইকেইটা লোকেল ছাগলী হয়। আৰু খালি আপোনালোকে এইটো যিটো দেখিছে এইটো হৈছে বিটেলৰ F1 পাঠা হয়। এইটো চাওক আপোনালোকে বিটেলৰ F1 হয়। এইটো পিয়ৰ বিটেলটো নহয়, এইটো বিটেল ক্ৰছ হয়, বিটেলৰ F1। আৰু এইটো হৈছে তাৰে পোৱালি, এইটো ক্ৰছ পোৱালি হয়, এইটো মানে ফিমেল হয়। আৰু মোৰ যিখিনি মানে মাইকী ছাগলী আছে গোটেইকেইজনী সম্পূৰ্ণ লোকেল হয়। মানে যিহেতু মই নতুনকৈ ছাগলী ফাৰ্মখন আৰম্ভ কৰিছোঁ সৰুকৈ, কাৰণ মোৰ যিহেতু বেলেগ বেলেগ বিজনেছ আছে, সেইটোৰ কাৰণে মই ইমানখিনি সময় দিব পৰা নাই কাৰণে প্ৰথমতে সৰুকৈ আৰম্ভ কৰিছোঁ। আৰু লোকেল ছাগলীৰ পৰা প্ৰথমতে আৰম্ভণিটো কৰিছোঁ। খুব বেছি ছাগলী নাই যদিও মানে যিখিনি আছে লোকেলৰ পৰা কৰিছোঁ। আৰু চাই ল'ব পাৰে ছাগলীবিলাক। আৰু এই ছাগলীবিলাকক মই আপোনালোকেতো জানে চুপাৰ নেপিয়াৰ হওক, ৰেড নেপিয়াৰ হওক, গোটেইখিনি ছাগলী মানে খুব ভালকৈ খায়। মই আগৰ ভিডিঅ'বিলাকত আপোনালোকক দেখুৱাইছিলোঁ লোকেল ছাগলীয়ে কিমান সুন্দৰকৈ চুপাৰ নেপিয়াৰ, অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ এইবিলাক খায়। আৰু মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যিটো আমাৰ ভাৰতত খুব বেছি প্ৰচলিত চলি আছে এতিয়া, মানে আমেৰিকান 5G, অৰ্থাৎ গুৱাটেমালা বুলি যিটো ঘাঁহ আছে। পাতবিলাক মাকৈ গছৰ নিচিনা খুব ডাঙৰ ডাঙৰ হয় আৰু গছজোপা খুব জপজপীয়া, মানে পাত কেৱল পাত আৰু পাত হয়। সেইটো আপোনালোকে দেখিছে নিশ্চয় চাগে। আৰু সেই ঘাঁহটো আজি মই আপোনালোকক কেনেকুৱাকৈ খায় লোকেল মোৰ এই ছাগলীখিনিয়ে, সেইটো মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। গতিকে আপোনালোকে চাওকচোন। আৰু ইয়াত চাব পাৰে আমেৰিকান 5G ঘাঁহটো মই দিলোঁ, ইহঁতক কি সুন্দৰকৈ খাই আছে। আৰু মানে ইয়াৰ পাত খুব বেছি জপজপীয়া হয় কাৰণে মানে ইয়াৰ ডালে মোলে গোটেইখিনি খাই দিয়ে, মানে কোনো এটা এৰি নিদিয়ে। আৰু আমেৰিকান 5G ঘাঁহটো মানে ইয়াৰ শুং তেনেকুৱা কাঁইট তেনেকুৱা একো নাথাকে, যাৰ কাৰণে নেকি ছাগলীয়ে খুব ভালকৈ খায়। আৰু চুপাৰ নেপিয়াৰ বা যিটো অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ আছে সেইবিলাকত কিছু পৰিমাণে অলপ ডান্ধি হৈ যায় বাৰু। হ'লেও কোনো কথা নাই, যদি আপোনালোকৰ চাফ কাটাৰ থাকে তেনেকৈ খুব ধুনীয়াকৈ খাব মেচিনেদি কাটি দিয়াৰ পাছত। আকৌ যদি তেনেকৈ ডাইৰেক্ট দিব বিচাৰে তেতিয়া অলপ চলপ ঠাৰি হয়তো এৰি দিব পাৰে। কিন্তু অলপ যদি কুমলীয়া অৱস্থাত মানে চুপাৰ নেপিয়াৰ ঘাঁহটো দি দিয়ে বা ৰেড নেপিয়াৰটো দি দিয়ে, গোটেইখিনি ঠাৰি হ'লেও কোনো কথা নাই, ডাইৰেক্ট খাই দিব। আৰু যিটো মই আপোনালোকক আজি এইবিলাক দেখুৱাই আছোঁ আমেৰিকান 5G, এই ঘাঁহটো মানে পাত কেৱল পাত আৰু পাত হয়, যাৰ ফলত নেকি ছাগলীয়ে খুব ধুনীয়াকৈ খায়, খুব ভালকৈ খায়। মানে এটা জোপৰ পৰা আপোনালোকৰ মানে অকলে যদি ঘেৰি ধৰা হয় দুখন হাতেদি, মানে আপোনাৰ লাগ নোপোৱা তেনেকুৱা অৱস্থা হৈ যায়। মানে তেনেকৈ মই আপোনালোকক দেখুৱাই দিছোঁ, ঘাঁহটো চাই ল'ব পাৰে। মানে দুখন হাতেদি আপোনালোকে এজন মানুহে মানে লগ নাপাব ঘাঁহটো, তেনেকুৱা ধৰণৰ খুব ডাঙৰ ডাঙৰ জোপোহা হয় ইয়াৰ, মানে জোপোহাবিলাক খুব ডাঙৰ হয়। আৰু সেইটোৰ কাৰণে এই আমেৰিকান 5Gটো ৰোৱাৰ পদ্ধতিটো হৈছে 4 ফুটৰ আঁতৰে আঁতৰে আপোনালোকে ৰুব লাগিব। ইয়াক আপুনি ৰেড নেপিয়াৰ বা চুপাৰ নেপিয়াৰ লগা নিচিনাকৈ 2 ফুটৰ আঁতৰে আঁতৰে লগালে বহুতখিনি সমস্যাৰ সন্মুখীন হ'ব। গতিকে সেইটোৰ কাৰণে 4 ফুটৰ আঁতৰে আঁতৰে লগাব লাগে আমেৰিকান 5G ঘাঁহটো। আৰু ইয়াৰ চাই লওক আপোনালোকে কিমান সুন্দৰকৈ খাই আছে আমেৰিকান 5G ঘাঁহ।
আৰু মই মাজে সময়ে ছাগলী তেনেকৈ বিক্ৰী কৰি থাকোঁ, পঠা ছাগলী হওক বা তেনেকৈ ফিমেল মেল তেনেকৈ মই বিক্ৰী কৰি থাকোঁ মাজে সময়ে। আৰু এইটো যদি আপোনালোকক কোনোবাক যদি ভাল লাগিছে, পচন্দ হৈছে, তেতিয়াহ'লে মোক আপোনালোকে যোগাযোগ কৰিলেই হ'ল। এইটো মই বিক্ৰী কৰিম আচলতে। এইটো পঠা হয়, তাৰমানে অলৰেডি মোৰ এটা পঠা আছে, মানে বিটেলৰ F1 হয় ব্ৰিডাৰৰ কাৰণে যিটো আছে। বাকী দুটা আৰু মোক এতিয়া নালাগে, যিহেতু ফাৰ্মখনো তেনেকৈ মোৰ সৰু হৈ আছে, তাৰ কাৰণে ভাবিছোঁ এইটো বিক্ৰী কৰি দিম। গতিকে যদি কোনোবাক লাগে মোক যোগাযোগ কৰিলেই হ'ল, যদি কোনোবাক পচন্দ হৈছে। খুব ভাল হয়, মানে ইয়াৰ মজবুত হয়, ছাগলীটো খুব মজবুত হয়, আপোনালোকে চাব পাৰে।